friends, welcome back to our channel. I hope আপোনালোকে সবাই ভালে আছে আৰু আমিও ভালে আছো আৰু আপোনালোকক সবকে হ্যাপি দিৱালী আৰু হ্যাপি দিৱালী। থ্যাংক ইউ। এতিয়া আমি কৰিম দেৱালী vlog আৰু আপোনালোকক সকলোকে হ্যাপি দিৱালী। আপোনালোকে সবাই ভালে থাকিব, বহুত বেছি মিঠাই খাব আৰু এনিমেলছৰ সেফটিটো চাই কেনে বম ফুটাব আৰু বেছিকৈ বমো নুফুটাব যিহেতু পলিউশ্যনটো আপোনালোকে জানেই চবেই। ইকো ফ্ৰেণ্ডলি দিৱালী চেলিব্ৰেট কৰক, ফটো উঠক আমাৰ নিচিনা। আমি বহুত ফটো উঠিছোঁ আজি আৰু ভিডিঅ' বনাই আছোঁ আৰু এনেকৈ ফেমিলিৰ লগত চেলিব্ৰেট কৰক আপোনালোকে। এতিয়া বলক ফটো উঠি লওঁ আৰু আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট। আমাৰ লাইটছবোৰ দেখাওঁ আকৌ। চব বলক। দেৱালী উপলক্ষে গছ পুলি ৰুই ল'লোঁ। কেনেকুৱা লাগিলে বাৰু আপোনালোকক? দাদা আৰু মই লাইট ঠিক কৰি আছোঁ যিহেতু দেৱালী আৰু দেৱালীততো লাইটটো লাগেই আৰু যি কৰিলোঁ আপোনালোককো দেখুৱালোঁ কেনেকুৱা পালে। 2000 years later. আৰু এয়া হৈছে আমাৰ ফাইনেল লুক। আমি দাদা আৰু মই সজাইছিলোঁ আৰু কেনেকুৱা হ'ল বাৰু আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ধুনীয়াকৈ লাইটেৰে সজাইছোঁ আৰু আপোনালোকক মানে পাহাৰৰ পৰা গোটেই দেখুৱাই দিছোঁ। বাকী পাহাৰখন, মানুহৰ ঘৰবোৰ কি ধুনীয়াকৈ লাইটেৰে সজাইছে আৰু চাওকচোন। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব। আমাৰ ফটোগ্ৰাফাৰ এপিন আহা ৰবা আমাৰ ফটোগ্ৰাফাৰ তাই মোক মাৰি দিব, তাৰপিছত মই তাইক মাৰি দিম। কোনে মাৰিব? আমাৰ দুটাক মায়ে মাৰি দিব। আপোনালোকক আমাৰ গুৱাহাটীৰ অকণমান পৰিৱেশটো দেখুৱাই আছোঁ। আমাৰ গুৱাহাটী, তোমাৰ গুৱাহাটী, আমাৰে গুৱাহাটী আকৌ। मजा आया। চাৰিওপিনে লাইট। এতিয়া মই গৈ আছোঁ ফটোৰ প'জ দিবৰ কাৰণে। কি বা হয়, ভাল হয় নে নহয় নাজানো দেই। উঠি আছোঁ আৰু ফটোশ্বুট কৰি ঘৰত আহি গ'লোঁ আৰু আপোনালোককতো বাহিৰৰ লাইট, আমাৰ ঘৰৰ লাইট আৰু গোটেইখিনি দেখুৱাইছোঁ। কেনেকুৱা লাগিলে পিছে আৰু চাই থাকিব দেই। এতিয়া বনাই আছোঁ ৰীল আৰু আমাৰ এনেকুৱা ঠাইত আমি দুজনী বহি লৈছোঁ আৰু ইয়াতে চোফাটোত লৈ লৈছোঁ যিহেতু আমাৰ কেমেৰা ষ্টেণ্ড নাই আৰু পিছলৈ কিনিম বাৰু। এতিয়ালৈকে বনাওঁ আৰু আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰা নাই তেনেহ'লে কৰি দিয়ক। এতিয়া link in the description, so please follow her on Instagram. Her ID is কি? মধু চেনেল 13। মধুস্মিতা 13। उठा ले रे देवा, उठा ले रे बाबा। নিজৰ চেনেলৰ নাম নাজানে। এনেকৈ চাৰ্চ কৰিলেওতো আহিব। তে কৰিব ফ'ল' আৰু এতিয়া ৰীলটো বনাই লওঁ। আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰিব। এতিয়া খাই লওঁ দিৱালীৰ মিঠাই, যিহেতু দিৱালী আৰু আপোনালোকেও খাওক মিঠাই, ঢেৰ চাৰা মিঠাই খাওক আৰু খুচ হৈ থাকক। মিঠাই খাই বাহিৰত আহি গ'লোঁ আৰু বাহিৰত আহি দেখিলোঁ যে ইমান ধুনীয়াকৈ ৰকেট ফুটাই আছে। চাওকচোন আৰু ভাবিলোঁ যে আপোনালোককো দেখুৱাওঁ, ইমান ধুনীয়া লাগিছে। বিৰিয়ানী হোম মেড মায়ে বনাইছে একদম বহুত টেষ্টিকৈ।
এতিয়া খাওঁ আৰু ভিডিঅ'টো এণ্ড কৰোঁ বুলি ভাবিছোঁ। আশা কৰিলোঁ আপোনালোকক ভাল লাগিছে আৰু থেংক ইউ ফৰ ৱাচিং। বাই বাই, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।